নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ব্লগ দিবলৈ ওলাইছোঁ। আগতে দুটামান ব্লগ দিলোঁ, এইটো মোৰ থাৰ্ড ব্লগ হ'ব। এয়া দেখিছে নহয়, গোসাঁনীহঁতে খেলি আছে। আজি মই আহিছোঁ মোৰ মাৰ ঘৰলৈ আৰু মোৰ মাৰ ঘৰখন দেখুৱাম আৰু মোৰ ঘৰৰ পৰিয়ালখিনিকো দেখুৱাম। এয়া হৈছে মোৰ মা। আমি অহাৰ কাৰণে মায়ে আঞ্জা কুটি আছে, ভাত বনাই আছে। কি জানো কৈছিলে, ইমান হাঁহি উঠি গ'ল। এয়া মোৰ বা, তাই চাহ বনাই আছে। আমি অহাৰ কাৰণে আমাৰ কাৰণে চাহ বনাই আছে। এতিয়া মই গোটেই মানুহখিনিকে দেখুৱাই দিম, ঘৰৰ পৰিয়ালটোক, মোৰ ঘৰখন। আৰু এয়া দেখিছে, মোৰ এজন ভিনদেউ এনেই শুই আছে। মনটো বহুত বেছি ভাল লাগি আছে, কাৰণ নিজৰ ঘৰখনত আহিলে চবৰে মনটো ভাল লাগি দিয়কচোন। আপোনালোকেও চাগে নিজৰ মাৰ ঘৰখনটো জানেই আৰু ঘৰত গ'লে কিমান ভাল লাগে। এয়া গোসাঁনীও খেলি আছে, এয়া মোৰ ভাগিন, সিহঁতৰ লগতে মোৰ গোসাঁনীজনীয়ে খেলি আছে। তাই বহুত ফূৰ্তি, ককা আইতাকৰ ঘৰত আহিছে, লগতে দাদাকক তাই বহুত ভাল পায়, দাদাকৰ লগত খেলি বহুত ভাল পায়। দাদাকৰ লগত অলপমান খেলিছে, আহিয়ে তাই একদম খেলাতে ব্যস্ত আৰু। ললিপপ দিছে, ললিপপো খাইছে, দাদাকো দিছে, খাই কিনে তামাম ফূৰ্তি। সঁচাকৈ দেই, এই নিজৰ যিখন ঘৰ, সেই ঘৰখন এৰি অহা কিমান কষ্ট নহয় জানো, এখন বেলেগ ঘৰত থকাটো। আৰু যেতিয়া মাৰ ঘৰত আহোঁ কিমান বেছি ভাল লাগে, মানে কিবা এটা বেলেগ ফূৰ্তি আৰু এটা বেলেগ কিবা নিজৰ ইণ্ডিপেণ্ডেণ্ট জীৱনটো তেনেকুৱা লাগি যায়। মানে একো ধৰণৰ ভয় শংকা একো নাথাকে। আৰু সকলোৱে চাগে এনেকুৱা নহয় যে মোৰ শহুৰৰ ঘৰতো তেনেকুৱা একো নহয় বাৰু, ভয় শংকা হ'লেও মানে নিজৰ ঘৰখনত কিবা এটা বেলেগ আৰু সেইটোতো সকলো ছোৱালীয়ে বুজি পায়, বিয়া হৈ যোৱাৰ পিছৰ ঘৰখন। এয়া বাৰ লগত এনেই ৰখালাপ কৰি আছোঁ, চাহ দিয়া, চাহৰ কিনো আইটেম তাকে সুধি আছিলোঁ। বেলেগ একো নাই বাৰু, গজা আনিছিলোঁ, বোলো গজাৰে চাহকাপ খাওঁ, তেনেকৈ। সঁচাকৈ মনটো ভালো লাগি আছে আৰু কোনোবা টাইম সময়ত মনটো বেয়াও লাগে বাৰু। এয়া মায়ে কি বনাই আছে তাকে সুধিলোঁ, কিনো দিছে আঞ্জা, আমাৰ কাৰণে কি চব্জি বনাইছে, তাকে মায়ে আজি কি আইটেমছ আছে সুধিলোঁ। আমাৰ কাৰণে পাৰ আছিলে, আৰু মোৰ মানুহজনে আৰু ভিনদেউৱে মানে পাৰ নাখায়, গতিকে তেওঁলোকৰ কাৰণে চিকেন, আৰু আমাৰ বা আৰু মোৰ আৰু ভাগিনৰ কাৰণে, আমাৰ মানে গোসাঁনীজনী, আমি চাৰিটাৰ কাৰণে পাৰ ৰাখিছিল। গতিকে পাৰ মাংসটো সকলোৱে খায়নে বাৰু, কিছুমান ঠাইত বাৰু নাখায়, কিন্তু আমি মানে পাৰ মাংসটো খাওঁৱেই আৰু। আমাৰ আলহী আহিলে পাৰ মাংস দিয়াই যায়, আমিও খাওঁ। এয়া মই গজা আৰু চাহ লৈছোঁ খাবলৈ। পাৰ মাংসটো একচুৱেলি খাব লাগে, মানে সৰু ল'ৰা ছোৱালীক পাৰ মাংসই খুৱাব লাগে। পাৰ মাংসত বহুত বেছি আইৰণ পোৱা যায় পাৰ মাংস খালে। যাৰ হিমগ্ল'বিন কম থাকে তেওঁলোকে পাৰ মাংস খাব লাগে। বহুত বেছি তেজৰ কাৰণে বহুত বেছি ভাল। এয়া আমি বাহিৰলৈ গৈছোঁ, মানে বা পাৰ চাফা কৰিব, গতিকে চাওঁ আহকচোন পাৰ কেনেকৈ চাফা কৰে দেখুৱাই দিওঁ অলপমান। গোটেইখিনি দেখুৱাব নোৱাৰিম, কাৰণ গোসাঁনীজনীক চাই থাকিব লাগে, গতিকে বেছি ভিডিঅ' কৰিবই নোৱাৰিম। যিখিনি পাৰোঁ সেইখিনি কৰোঁ। পাৰটো তাই মাৰিলে, তাই মাৰা নাই বাৰু, পাৰটো ভিনদেউৱে মাৰিলে। তাই চাফা কৰি আছে। ফাৰ্ষ্ট টাইম নোমবিলাক এনেকৈ উঠাই দিব লাগে। আৰু আপোনালোকে বাৰু কাণ খজুৱাই নে? আমি মানে পাৰৰ পাখিৰে কাণ খজুৱাওঁ, সেইকাৰণে মানে পাৰৰ পাখিখিনি ছাইড কৰি এফালে ৰাখি থৈ দিছে, আৰু বাকী যিখিনি সৰু সৰু থাকিব সেইখিনি বাৰু পেলাই দিব, কিন্তু ডাঙৰ ডাঙৰ পাৰৰ পাখিখিনি এনেকৈ ছাইড কৰি ৰাখি থৈ দিয়ে। তাইও পাৰ চাফা কৰিব গৈছে। এয়া দাদাকৰ লগত তাই। ফাকুৱাটো আমি যোৱাৰ দিনা ফাকুৱা নাছিলে, আগদিনাই হৈ গৈছে ফাকুৱা, কিন্তু মানে দাদাকৰ লগত এনেই আৰু সেইটো তাই দেখিলে, দেখি কেনে খেলিব কৈছে। মই বোলো খেলক আৰু অলপমান পানীৰ সৈতে, এনেইতো নেখেলেই বাৰু পানীৰ সৈতে, ইমান খেলিব নিদিওঁ। এয়া ভিনদেউৱে চিকেন বনাই আছে, ভিনদেউ আৰু মোৰ মানুহজনৰ কাৰণে। আমিতো চিকেন নাখাওঁ বাৰু, আমি এতিয়া পাৰই খাম।
চিকেনটো বনোৱাৰ পিছত আমাৰ কাৰণে পাৰ বনোৱা হ'ব। এতিয়া ভিনদেউৱে চিকেনখিনি বনাইছে আৰু আমাৰ মা দেউতাই মাছ মাংস নাখায় কাৰণে আমি মানে বাহিৰতে বনাই খাওঁ। আমাৰ ভিতৰত মানে মাছ মাংস বনোৱা এলাউড নাই। এয়া পাৰ মাংস, সেইকাৰণে মানে বাহিৰতে খাওঁ। এয়া দেউতা মোৰ কিবা কাম কৰিয়ে থাকে, এনি টাইম কিবা মানে ব্যস্তই থাকে। এয়া চিকেন বনোৱাৰ পিছত এয়া পাৰ মাংসখিনি ময়ে বনাম বুলি ক'লোঁ, মোকে বনাব দিলে, সেইকাৰণে ময়ে বনালোঁ, বাহিৰতে বনালোঁ, ভিতৰতো এলাউড নাই যেতিয়া। এয়া পাৰ মাংসত দিম অমিতা আৰু আলু। অমিতাটো দিলে মানে মিঠাও হ'ব আৰু যিটো তেল থাকেতো সেই তেলটো মানে অমিতা দিলে কাটি দিব পাৰি, সেইকাৰণে অমিতা বা আলু এনেকৈ দি দিলে মাংসটোও সোৱাদ হয় আৰু তেলটো কাটি দিয়ে। আৰু অমিতা খালে আইৰণ আহে, গতিকে দুটা বস্তুৰ সংমিশ্ৰণত বহুত বেছি মানে ভাল হৈ যায় আৰু মানে ভিটামিনটো বেছিকৈ পোৱা যায়। গতিকে যদি কোনোবা ল'ৰা ছোৱালী হিমোগ্ল'বিনে কম হৈছে তেতিয়াহ'লে আপোনালোকে পাৰ খুৱাবচোন, অতি সোনকালে হিমোগ্ল'বিন আহি যাব। এয়া পাৰ মই বনাই আছোঁ, অলপ বেছিকৈ ভাজিছোঁ, মানে বেছিকৈ পাৰটো ভাজিলে যিটো মানে পাৰ মাংসৰ যিটো চেণ্ট ওলায় এই চেণ্টটো অলপ নোহোৱা হৈ যায়, সেইকাৰণে অলপ টাইম মই বেছিকৈ ভাজিছোঁ। ভাজি কেনে অলপ পিছতহে মানে মই দেৰিকৈ পানীটো দি দিছোঁ, বেছিকৈ ভাজিছোঁ। এয়া মই ভাত খাবলৈ ওলালোঁ, বাকী সকলোৱে খালে লাষ্টত, বা মই আৰু মা একেলগে বহিলোঁ ভাত খাবলৈ। বাকীকেইজনে আগতেই খাই ল'লে, গোসাঁনীহঁতকো ভাত খুৱাই দিলোঁ। এতিয়া আমি ভাত খাবলৈ বহিছোঁ। মই ভিডিঅ' কৰাৰ সময়ত মানে বাৰ ভাত খোৱা হৈয়ে গ'ল, পিছতহে মানে মনত পৰিলে যে মই ভিডিঅ'টো কৰিব লাগিছিলে, খোৱা ভিডিঅ'টো, সেইকাৰণে লগে লগে মোবাইলটো আনি কেনে ভিডিঅ' কৰিব দিলোঁ। ভিনদেউকে ক'লোঁ বোলো ভিডিঅ'টো কৰি দিয়া, এনেকৈ ভিনদেউৱে ভিডিঅ'টো কৰি দিলে। এতিয়া মই খাই আছোঁ, লগত এয়া মাংস, দালি আছিলে আৰু পাপৰ আৰু লগতে এখন চব্জি, এনেকৈ আৰু বিৰাট টেষ্টি হৈছিলে। আৰু মাৰ হাতৰ জানে আৰু মাৰ হাতৰ সোৱাদটো চবেই ভাল পায় ন, গতিকে বহুত দিনৰ মূৰত যেতিয়া মাৰ হাতৰ ভাতৰ সোৱাদ পাওঁ সঁচাকৈ বহুত বেছি ভাল লাগে। কাৰণ সৰুৰ পৰা মাৰ হাতৰে খাই ডাঙৰ হৈছিলোঁ যেতিয়া, এদিন খাবলৈ পালে বহুত বেছি ভাল লাগে। আৰু মোৰ ফেভাৰিট বুটৰ দাইল যেতিয়া, মোৰ কাৰণে বুটৰ দাইলে বনায় মাহঁতে। এয়া এতিয়া যাবলৈ ওলালোঁ, মাৰ ঘৰখন থাকিবতো নোৱাৰোৱেই, গতিকে এৰি থৈ যাওঁ, বোলো এবাৰ ঘৰখন দেখুৱাই থৈ যাওঁ, আপোনালোককো এবাৰ ঘৰখন দেখুৱাওঁ, মাহঁতৰ ঘৰখন। ভিতৰখনতো ইমান দেখুওৱা নহ'ল বাৰু, কেতিয়াবা দেখুৱাম। এয়া মাহঁতৰ বাহিৰ ঘৰখন দেখুৱালোঁ। এতিয়া ঘৰলৈ যাওঁ, বাই বাই।